हेलो एभ्रिवान আজি মই ভিডিওটো আৰম্ভ কৰিছো একেবাৰে ভোট জলকীয়া বাৰীৰ পৰা এতিয়া ফাগুন মাহ আৰু আজি কি তাৰিখ জানো পাহৰিলৈ বাৰু আৰু এতিয়া এইবোৰ দেখিছেনে আমাৰ কেনেকৈ ফুল আহিছে ফুল ফুলিছে আৰু লাগিব বেছি দিন নাই এনেদৰে ভোট জলকীয়াখিনি বান্ধিও দিছে যাতে মানে বেছিকৈ লাগিলে হাউলি নাযায় এইবোৰ দেখিছে আৰু এইবোৰ যে কলমাৰলি দেখিছে এইবোৰ হৈছে বেছি ৰ'দ হ'লে মানে গছবোৰ শুকাই যায় যে সেই কাৰণে মানে এনেকৈ আঁৰ কৰি দিয়ে আকৌ কলমাৰলিবোৰ অতৰাই দিয়ে যথেষ্ট কষ্টও হয় বাৰু ভোট জলকীয়া খেতি কৰিবলৈ এয়া মই আপোনালোকক অকণমান ভোট জলকীয়া খেতিৰ দৰা আপোনালোকক বোলো দেখাওঁচোন এইবোৰ দেখিছেনে লাগিছেও আৰু আপোনালোকে কৰোঁ বুলি ভাবিলেও কোনোবাই কৰিব পাৰিব তাৰমানে কিমান সময়ত ৰুব লাগে হেতু মানে জানিব লাগে আৰু সবে নহলে বৰ পিছতীয়া হলেও ভোট জলকীয়াৰ দাম পোৱা নাযায় আৰু বৰ বেছি পানী হলেও মানে ভোট জলকীয়াবোৰ মৰি যায় ভোট জলকীয়া বেমাৰ বহুত বেছি হয় এয়া মই ইমান বিশেষ নাজানো বাৰু তথাপিও মই আপোনালোকখিনি আমাৰ ভোট জলকীয়া খেতি দৰাহে দেখুৱাইছো এইজোপা মই একেবাৰে ওচৰৰ পৰা আপোনালোকক দেখুৱাইছো এনেকৈ গছজোপা কেনেকৈ লেৰিলে গৈছে সব ইমান ধুনীয়াকৈ ফুলিছিলেও আৰু এইবোৰ ফুল আহিছিলে আপোনালোকে ধৰিব পাৰিছেনে এইখিনি ফুল আহিছিলে তথাপিও মানে লেৰেলি গ'ল আৰু এনেকৈ লেৰেলি যোৱা বেমাৰটোৱে হৈছে ভোট জলকীয়াৰ একদম প্ৰধান বেমাৰ আৰু এইটো কিহৰ কাৰণে হয় কি কথা মই আপোনালোকক অকণমান ক'ম লগতে মোৰ অকণমানি ৰিবু আছে চিঞৰ বাখৰ কৰি আছে শুনিছে চাগে আৰু মই আমাৰ এখেতক সুধিম আৰু আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম আমাৰ ভোট জলকীয়া বাৰীখন আৰু এইজোপা আমাৰ এইফালে থুপি বেঙেনা বুলি কয় আৰু থোপা থোপাকৈ লাগে যে এইথোপা ৰ'বা আঁতৰি দিয়া এইবছৰ ইমান ধুনীয়া ধুনীয়া হৈছে কিমান সময়ত ৰুব লাগে আৰু কেনেকৈ ৰুব লাগে মাটি কেনেকৈ প্ৰস্তুত কৰিব লাগে এই সকলোখিনি মই আপোনালোকক ক'বলৈ চেষ্টা কৰিম হ'ব আৰু এয়া চাওক আমাৰ এওঁ লাগি আছে হেৰা তুমি কৈ দিয়াচোন ইয়াত যে মানে ভোট জলকীয়া খেতি কেতিয়া কোন মাহত কৰা হয় মানে কৰিলে লাভ হয় সেইখিনি কৈ দিয়াচোন অকণমান ভোট জলকীয়াটো আমাৰ অক্টোবৰ ছেপ্টেম্বৰ অক্টোবৰ মানতে ৰুব লাগে তাৰপিছত আৰু যে লেৰেলি যোৱা বেমাৰ হৈছে যে সেইবোৰত কি দিব লাগে কেলে হয় এইটো মাটিটোত যেতিয়া খাৰ হৈ থাকে মাটিটোত খাৰ হ'লে পুলিবোৰ মৰিবলৈ বিচাৰে সেইকাৰণে প্ৰথম পাই মানে ইয়াক হেৰি কৰিব লাগিব মাটিখিনি ওখ হ'ব লাগে ভোট জলকীয়া তলিবোৰ সদায় এইটো কি উঘালিলা অঁ তেতিয়া মানে কি হয় এই গুৰিবোৰ এনেকৈ চাফা চাফাকৈ থ'ব লাগিব নি অঁ গুৰিবোৰটো চাফা কৰিব লাগিব ভোট জলকীয়া একদম কোমল বস্তু নহয় জানো বস্তুৱে কোমল পানী বৰ বেছি নালাগে নি পানী বেছি নালাগে তথাপিও মানে অলপ অলপ দিব লাগে শুকাই যাবলৈ দিব নালাগে আৰু তুমি কিমান সময়ত টাইম দিছা বেছিতো তুমি দেখোন নাথাকাই এইটো সেইটো কামত ৰয়নত বাহিৰতে যোৱা খালি লাগি থাকিব লাগে নাই বাৰু মানুহ বেছিকৈ ডেইলি ইয়াত এঘণ্টামান ইয়াত লাগিলেই হৈ যায় বিশেষ কাম নাই গোবৰটো মেইন বস্তু খালি গৰু গোবৰ লাগিব গোবৰটো হ'লে মাটিটো কোমল হয় তেতিয়া মানে কি হয় আমাৰ ইয়াত কিমান গোবৰ দিয়া হৈছে গোবৰ লাগিব 200 পুলিত কমচে কম 200-300 পুলি ৰুবলৈ হ'লে আধা গাড়ী মানে মেজিক এখনত 1 গাড়ীমান গোবৰ লাগি যাব বস্তাটো কৰিব পাৰি এইটো খেতি আৰু হেৰি নহয় বস্তাত কৰিলে বেছি ভাল হয় নি বস্তাত কৰিলে কি হয় এইটো মাটি ভৰাব লাগিব এনেকুৱা পাতবোৰ দেখিছা নাই এই পাতবোৰ যে এইবোৰ সদায় বুঢ়া পাতবোৰ তলত কোনবোৰ পাত এই তলত থকা পাতবোৰ সদায় ছিঙি দিব লাগে গুৰিটো মানে একদম চাফা বতাহ পাৰ হ'ব লাগে এই পাতবোৰ তেতিয়া মানে হ'ব লাগিব লাগে ইয়াত যিকোনো সৰু সুৰা পোখাবোৰ ছিঙি দিব লাগে মুজুৰাৰ পৰা বেমাৰটো যে এইটো পাই হয় নি অঁ এইটো চাহীৰ কাৰণে হয় চাহী দৰৱটো মাৰিব লাগিব চাহী এক্সট্ৰা দৰৱ আছে নি অঁ বাগানত যিটো চাহী দৰৱ মাৰে ইয়াতো মাৰিব লাগিব খালি
সেইটোৱে একেটাই। অবেৰন বুলি এটা আছে দৰৱ, সেইটো ভাল চাহীৰ কাৰণে। বাগানত মৰা দৰৱটো ইয়াত মাৰিব পাৰে। মোৰ নৱেম্বৰ লাষ্টত ৰোৱা এইখিনি। নৱেম্বৰ লাষ্টত ৰুইছিলা? আৰু এইবোৰ দেখিছে ফুল আহি গৈছে একদম ধুনীয়াকৈ, আৰু লাগিব বেছি দিন নাই। খালি মাজে মাজে অকণমান বেয়াও হৈছে। হা 3-4 মাহ লাগিব ফুল ফুলিবলৈ। এজোপা জলকীয়াত ফুল গুটি লাগিবলৈ বেছি লাগিব নালাগে। ইয়াত মানে বন চনবোৰ চাফা কৰি থাকিব লাগে, আৰু মাটিটো ওখ কৰি হ'ব লাগে। গুৰিডোখৰ পানী ৰ'ব নালাগে, ওখ হ'ব লাগে। বহুত পদ্ধতি আছে এইবোৰ ভোট জলকীয়া কৰা। এই দেখিছে আপোনালোকে একেটা একদম গুৰিটো একদম ধুনীয়াকৈ চাফা কৰি দিছে, আৰু তেতিয়া মানে বেমাৰবোৰ নহয় আৰু তেনেকৈ। আৰু এইফালেও দেখিছে এজোপা ধুনীয়াকৈ গুৰিটো চাফা কৰি দিছে। এয়া চাওক, আপোনালোকক যে গোবৰৰ কথা কৈছে, আমাৰ কেনেকৈ গোবৰ পৰি আছে দেখিছেনে? ধৰিব পাৰিছে নিশ্চয়। এনেকুৱা দিনত হেৰি কৰিব লাগে, গোবৰটো যে বৰষুণ নহয় শুকাই যায়, সেইকাৰণে নৰাবোৰ পাৰি দিছোঁ যে, নৰাবোৰ বুজিছা নাই? নৰাবোৰ কিয় কাৰণে দিছে? বনটোও নহয় আৰু গোবৰটো শুকাই নাযায়, আৰু পানীটো জেকটো কেতিয়াবা পানী দি দিলে ধৰা জেকটো ধৰি ৰাখিব। এতিয়া আমাৰ পানী দিছিলা কালি তুমি? জেকটো ধৰি ৰাখিব। কিমান দিনৰ মূৰে মূৰে পানী দিব লাগে? পানী ইহঁতক বৰ হেৰিকৈ দিব নালাগে, তথাপিও পানীৰ সুবিধা থাকিলে ফুলত যেনেকৈ পানী দিয়া হয় তেনেকৈ দি থাকিব লাগে। গছবোৰ পানীটো ফুল গছত আমি যেনেকৈ পানী দিওঁ তেনেকুৱা। আৰু আপোনালোকে কাৰোবাৰ কিবা প্ৰশ্ন থাকিলে আমাক সুধিব পাৰিব, কমেণ্ট কৰিব। মই আকৌ ভিডিঅ' বনাই পেলাই দিবলৈ চেষ্টা কৰিম। আৰু ইয়াত দেখিছে বেছি দিন নাই, আমাৰ লাগিবই। আৰু এতিয়া দাম কেনেকৈ হৈ আছে? ভোট জলকীয়াৰ দামটো বিশেষ নাজানো, কিন্তু 400-500 টকাৰ তলত ভোট জলকীয়া এতিয়া কেজিত নাপায়। 400-500 মানে 1 কেজি ভোট জলকীয়াত যদি 500 টকা হয়, তেনেহ'লে আৰু কিমাননো লাগিছে বাৰু? যথেষ্ট মানে পোৱা যায়, লাভো হয়। এজোপা গছতো যথেষ্ট ভোট জলকীয়া লাগে, আপোনালোকে দেখিছেই লমে লাগে। আৰু এয়া লাগিবলৈ মানে ষ্টাৰ্ট কৰিছে, আৰু ফুল যেতিয়া ইমান ফুলিছে, আৰু কেনেকৈ লাগিব আপোনালোকে নিশ্চয়, মই আপোনালোকক ভিডিঅ'ও দেখাম। আৰু এই যে কল মাৰলিবোৰ দি থৈছা, এইবোৰ কিয় কাৰণে দিছে? মই অকণমান কৈছিলোঁ চাহটোৰ কাৰণে দিব লাগে। চাহ বৰ বেছি ৰ'দ পাব নালাগে। সিহঁতি ভোট জলকীয়াত বেছি ৰ'দ নালাগে ন? আৰু মাটিটো কেনেকুৱা হ'ব লাগে? আচলতে লিকটীয়া টাইপৰ হ'ব নালাগে, মাটিটো সাৰুৱা হ'ব লাগে। বৰ লিকটীয়া মাটিটো সিহঁতি বেয়া পায়। একেবাৰে বালি মাটি, গোবৰ মাটিত গোবৰ দিলেতো মাটিটো কোমল হ'বই। গোবৰটো লাগে, আৰু মাটিত যিমান বেয়া মাটি হ'লেও গোবৰটো হ'ব আনিছ। এইজোপাত লাগিছে নেকি? এইজোপাত লাগিছে। আৰু আপোনালোকে আৰু যদি কিবা প্ৰশ্ন থাকে মোক সুধিব, যদি জানিবলগীয়া কিবা থাকে মই আপোনালোকক জনাম। মানে পুলিখিনি কেনেকৈ, প্ৰথম পুলিটো কেনেকৈ ৰুব লাগে, বা পুলিটো কেনেকৈ পচাব লাগে, আৰু মাটিখিনি প্ৰথম পুলিটোৰ কাৰণে মাটি কেনেকুৱা হ'ব লাগে, সেইখিনি মই সকলো আপোনালোকক ক'ম। এখেতক সুধিম আৰু তেওঁ কৈ দিব। আগতে আমাৰ এওঁ নাজানিছিলে, তাৰপৰা এতিয়া আজি 2 বছৰ হ'ল, যোৱা বছৰো কৰিছে। আমি যেতিয়া গাঁৱলীয়া মানুহ, খেতি বাতিবোৰ আমি নিজে কৰি খাব পৰাটোও ভাল কথা, আৰু 2 টকা যদি ইনকম হয় সেইটোও এটা ভাল কথা। আৰু সেয়া এওঁ মানে যিকণ সময় পায় সেইকণ সময় এনেই নকটায়, আৰু এইবোৰতে লাগি থাকে। আৰু এয়া প্ৰত্যেকজোপা এইফালে অলপ সৰুও হৈ আছে, আৰু এইবোৰ সৰু হৈ আছে। দেখিছে ঘৰৰ বিলাহী খোৱা সোৱাদেই বেলেগ। আৰু এইফালে খুব ফুলিছে, এজোপাই আছে, এজোপাকে এওঁ ধুনীয়াকৈ বান্ধি দিছে। আৰু এয়া কি ধুনীয়াকৈ লাগিছে দেখিছে, এইবোৰ ধৰিব পাৰিছেনে? এয়া আৰু ঘৰত খাবৰ কাৰণে বৰ বিশেষ বেছিও নালাগে, এজোপা বিলাহীয়ে যথেষ্ট। আৰু এয়া এইবোৰ পাইপ চাইপ পৰি আছে, ধৰিব পাৰিছে। ইয়াত মাজে সময়ে কালি এওঁ পানী দিছে। আৰু এয়া মই আপোনালোকক দেখাইছোঁ। আৰু কেনেকুৱা পালে জনাব ভিডিঅ'টো। যদি ভাল পালে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ঠিক আছে, তেনেহ'লে মই আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। কেনেকুৱা পালে আপোনালোকে সকলোৱে জনাব দেই। তেনেহ'লে আজিলৈ আহোঁ, বাই বাই। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম।